মই বিজেপিত আছো, এতিয়াও আছো বিজেপিত, কিন্তু মই যোৱা 25 তাৰিখত জইন ল'ব লাগিছিল গোসাইগাঁৱত। আমি 2011ত মই বিজেপিত সোমাইছোঁ। তাৰপিছত 15ত খেলিছোঁ আমি, তাতো হাৰিছে চিমদা ব্ৰহ্ম। তাৰপৰা মই 20ত খেলিছোঁ, মই উইলিয়াম দাৰ লগতে আছিলোঁ। মই সমষ্টিত মই চাইলোঁ জুমদুৱাৰ খুচুগাঁও চৰাইবিল। মই দেখা পালোঁ যে ইয়াতে এটাও বিজেপিৰ নামত এটা দলং বা ৰাস্তা এটাও নাই দেই। মই টকাৰ কাৰণে বিপিএফ কৰা নাই আৰু বিপিএফ অহা নাই। মই এতিয়া বিপিএফ জইন ল'ম, এইটো মনত খুচি দি মানে বিপিএফত আমাৰ আগুনৰ দিনক আমি যোগদান কৰিব, এইটো 100% খাটাं। माखासे सानफोरनि उनावनो बिजेपिनि गोबां खहा जानो थांगासिनो दङ। मानो होननानै बुङोब्ला बिपिएफ दलावहाय गोबां बिपिएफनि कर्मिफोरा जइन जाफैसिगोन। बेखौ आं बुंनाय नङा, जाय बिथांमोना बिपिएफआव जइन जाफैनो गोनां बिथांमोननि बा बिथांनि खुगानिफ्रायनो नोंथांमोनहा एसे खोनासंनानै लादो। फै बिदिब्ला जों भिडिअ'आव आवगायदिनि। हेलो, प्रथमते जोहार नमस्कार। আজি এই লালপুৰ আৰু জয়মা, মই গম পাওঁ এইটো জয়মা বুলি কয়, জয়মা মন্দিৰ বুলি, এনেইতো গমনা বুলি কয়। ইয়াতে উপস্থিত হোৱাৰ পৰা আমাৰ আগন্তুক দিনত জুমদুৱাৰ সমষ্টিৰ যে হ'ব লগা আমাৰ কেণ্ডিডেট হিচাপত এতিয়া কাম কৰি আছে মাননীয় আমাৰ শ্ৰীযুত উইলিয়াম নাৰ্জাৰী ডাঙৰীয়া, আৰু আমাৰ জুমদুৱাৰ ব্লক আৰু প্ৰাইমাৰী লেভেলৰ যিমান বন্ধুসকল আছে তেখেতক মোৰ অন্তৰৰ পৰা ধন্যবাদ থাকিলে। মই এতিয়ালৈকে বিপিএফ হোৱা নাই দেই। আপোনালোকে চিনে না? মোক চিনে না নাচিনে? চিনে না? মই বিজেপিত আছোঁ, এতিয়াও আছোঁ বিজেপিত, কিন্তু মই যোৱা 25 তাৰিখত জইন ল'ব লাগিছিল গোসাইগাঁৱত। তো আমাৰ ষ্টেট লেভেলৰ পৰা এজন আমাৰ ST মৰ্চা মানে ট্ৰাইবেলবিলাকৰ যোনটো প্ৰেচিডেণ্ট থাকে আমাৰ অসমত, ৰাজ্যিক প্ৰেচিডেণ্ট আছিলে শিৱনাথ ব্ৰহ্ম, এই যোৱা 26 তাৰিখত বৰমাত জইন লৈছে। তো সি কৈছে মোক ৰাতি যে আপোনালোকে থাকক, লোকেলতে আপোনালোকে জইন ল'ব, এনেকুৱা কৈছে। তো আমি ইয়াৰ পৰা বহুত মানুহ আছিলে, যাব লগা আছিলে, লিষ্টও আছিলে, যে চবেই লগত মই কাম কৰি আছোঁ। তো মই কিয় বিজেপি এৰিব লগা হ'ল এইটো মই অলপমান আপোনালোকক কৈ আছোঁ। মই আপোনালোকে ভালদৰে শুনিব দেই। আমি 2011ত মই বিজেপিত সোমাইছোঁ। তাৰপিছত 15ত খেলিছোঁ আমি, তাতো হাৰিছে চিমদা ব্ৰহ্ম। তাৰপৰা মই 20ত খেলিছোঁ, মই উইলিয়াম দাৰ লগতে আছিলোঁ। মই গুৱাহাটী উইলিয়াম দাৰ লগলৈ গৈছোঁ মই টিকেট আনিবলৈ, তথাপিও মই হাৰিছোঁ। আহি কিনি এতিয়া আমাৰ 2025ত এতিয়া। তো মই কিয় বিজেপি এৰিব লগা হ'ল এইটো কাৰণ আছে। মই চাইছোঁ, মোৰতো এনেই এটা ভৰি নাই, তথাপিও মই চাইছোঁ মানুহৰ লগত ঘূৰি ঘূৰি মই চাইছোঁ। 3টা সমষ্টিত মই চাইলোঁ জুমদুৱাৰ খুচুগাঁও চৰাইবিল। মই দেখা পালোঁ যে ইয়াতে এটাও বিজেপিৰ নামত এটা দলং বা ৰাস্তা এটাও নাই। মই এতিয়া আঙুল দেখাবলৈ এটা ৰাস্তা থাকিব বিজেপি বনাইছে বুলি, এইটো নাই। এই 3টা সমষ্টি আপোনালোকে দেখিছে বিজেপি ক'ৰবাত বনোৱা দলং আৰু ৰাস্তা আছে? মই এই সময়ত প্ৰতিশ্ৰুতি দিছিলোঁ, মই গাঁৱত ঘূৰি ঘূৰি উইলিয়াম দাৰ লগত ঘূৰি ঘূৰি চৰাইবিল সমষ্টি, জুমদুৱাৰ আৰু খুচুগাঁও মই চালোঁ, এটাও দলং নাই বিজেপি। মই দুখ পালোঁ যে আমি যদি বিজেপিত আৰু থাকোঁ মই নিজৰ মনতে। তো মই এদিন সিদ্ধান্ত লৈছোঁ মই যে মই আকৌ এই সময়ত যে ৰাস্তাতে মই কৈ থাকোঁ, এই ৰাস্তাটো বিপিএফ বনোৱা। তো আমি আকৌ যদি বিপিএফটো আমি সমৰ্থন কৰোঁ তেনেহ'লেতো বহুত আমাৰ ডেভেলপ আৰু হ'ব, এইটো ভাবিলোঁ। আৰু এই কাৰণত মই গাঁও ঘৰ ঘূৰি 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 বিপিএফত আনিলোঁ আমি। তো আপোনালোকে ভাবিব নালাগে যে টকাৰ কাৰণত ফৌজিদে জইন লৈছে বিপিএফত, এনেকুৱা নহয়। মই কোনো বিপিএফৰ কাৰ্যকৰ্তাৰ লগত আৰু কোনোবা
MCL হ'ব লগা আছে MLA লগৰো মই কথা পাতা নাই যে টকাৰ কাৰণে মই আহিছোঁ বুলি আপোনালোকে সুধিব মই নিজৰ ভৰিত থিয় হৈ মই কৈ আছোঁ দেই মই টকাৰ কাৰণে BPF কৰা নাই আৰু BPF অহা নাই মই এতিয়া BPF জইন ল'ম এইটো মনত খুচি দি মানে BPFত আমাৰ আগুনৰ দিনক আমি যোগদান কৰিব এইটো 100% খাটাম তো মই বহুত ক'ব লগা কথা আছিলে এতিয়া আজি সময় বেছি কিবা নাই মই ভাবা নাই যে এই ফিল্ডত আমি আজি মাইক্ৰফোন ধৰি দি আপোনাৰ গাঁৱত আমি দুই একটামান কথা ক'ব পাৰিব এইটো মই মনত ভাবা নাই আছিল তথাপি মোৰ বহুত ভাল লাগিলে BPFৰ আমাৰ কৰ্মীবিলাকত মোৰ অন্তৰৰ পৰা মই ধন্যবাদ যাচি মোৰ চমু বক্তব্য ইয়াতে সামৰি মাৰিলোঁ থেংক ইউ kami chet ho bang hoilena ar onage nyel kita nyito do rajo talare menaya ar rajo lagi se raj ko lagi kami kana ni to he menda BPF re hajua raj ko lagi kamiya in do 1 taka paisa hataw kate do bain daran kana se bain party da noya odesho kana jemon public ku raj ku jemon moj ku chalabana unku ho onoti ar santi jemon ko tahe daria ona odesho le kate te hin BPF re joining da ona